আজি 1 মে শ্ৰমিক দিৱস। এই মোৰ ইউটিউব চেনেলটোৰ পৰা সকলো শ্ৰোতা দৰ্শক আৰু সকলো ধৰণৰ শ্ৰমিকসকলৰ প্ৰতি আদৰ স্নেহ যাচিছোঁ। আমি মাথোন শাৰীৰিক শ্ৰম কৰি থাকিলেই নহ'ব, এই শ্ৰম সাৰ্থক কৰিবৰ বাবে আমি মানসিকভাৱেও সুস্থ সবল হ'ব লাগিব আৰু এক সঠিক জীৱন জীয়াব লাগিব। তাৰ কাৰণে দুআষাৰ ব্যক্ত কৰিব বিচাৰিছোঁ আৰু সেয়ে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোক অকণমান আগবঢ়াই নিবৰ বাবে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। আশা ৰাখিছোঁ সকলোৱে ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিব। এক সঠিক উচিত জীৱন যাপন কৰিবৰ বাবে আমি নিজকে প্ৰস্তুত কৰিব লাগিব আৰু এই প্ৰস্তুতি আৰম্ভণৰ বাবে আমি আধ্যাত্মিকতাৰ লগত পৰিচয় হ'ব লাগিব আৰু আধ্যাত্মিকতাক জীৱনত প্ৰয়োগ কৰিব লাগিব। এজন বিজ্ঞানীৰ পৰ্যবেক্ষণ আৰু গৱেষণাৰ উদাহৰণেৰে ব্যাখ্যা কৰিব বিচাৰিছোঁ। এতিয়া কথা হ'ল, সুদূৰৰ বিজ্ঞানী এজন, নাম হৈছে তেওঁৰ জেমছ গুস্তাভ স্পেথ, অগ্ৰণী পৰ্যাৱৰণবিদ, পৃথিৱীৰ অগ্ৰণী পৰ্যাৱৰণবিদ। গুস্তাভ স্পেথে তেওঁৰ ভাষাত কোৱাবোৰৰ ভাৱাৰ্থ মোৰ নিজ মাতৃভাষাত মোৰ সীমিত জ্ঞানৰ আধাৰত বৰ্ণনা কৰিব বিচাৰিছোঁ। বিজ্ঞানীজনে কৈছে, মই ভাবিছিলোঁ জৈৱ বৈচিত্ৰ্যৰ পতন, পৰিস্থিতিতন্ত্ৰৰ বিঘটন আৰু জলবায়ু পৰিৱৰ্তন এইকেইটাই মানৱ জাতিৰ বাবে আটাইতকৈ ডাঙৰ তথা বিৰাট জটিল সমস্যা। মানে এইকেইটাই টপ এনভাইৰনমেণ্টেল প্ৰব্লেমছ। সেয়ে মই ভাবিছিলোঁ, মানে বিজ্ঞানীজনে কৈছে, এই জটিল সমস্যাটো 30 বছৰমান জোৰা এক উচ্চমানৰ বৈজ্ঞানিক গৱেষণা আৰু অগ্ৰগতিৰ দ্বাৰাই সমাধান আৰু সমাপ্ত কৰিব পৰা যাব। কিন্তু মোৰ চিন্তাবোৰ, মানে বিজ্ঞানীজনৰ চিন্তাবোৰ ভুল প্ৰমাণিত হ'ল। অৰ্থাৎ সুদীৰ্ঘ 30 বছৰীয়া বৈজ্ঞানিক গৱেষণা তথা অগ্ৰগতিয়ে পৰিৱেশৰ এই জটিল সমস্যাটো সমাধান কৰাত ব্যৰ্থ হ'ল। আৰু বিজ্ঞানী গুস্তাভ স্পেথে ঘোষণা কৰিলে যে পৰিৱেশৰ এই বিৰাট জটিল সমস্যাটো একমাত্ৰ মানুহৰ স্বাৰ্থপৰতা, লোভ-মোহ আৰু উদাসীনতাৰ বাবেই বা উদাসীনতাৰ প্ৰভাৱতেই সৃষ্টি হৈছে। আৰু এয়ে স্বাৰ্থপৰতা, লোভ-মোহ আৰু উদাসীনতাৰ দৰে সমস্যাবোৰ সমাধান কৰিবৰ বাবে বিজ্ঞানীসকলৰ হাতত কোনো সমাধানৰ পথ নাই। এইবিলাকৰ অৰ্থাৎ পৰিৱেশৰ এই বিৰাট জটিল সমস্যাটোৰ মূল মানৱজনিত সমস্যা তিনিওটাৰে একমাত্ৰ সফল সমাধান হৈছে আধ্যাত্মিক দৰ্শন আৰু প্ৰকৃত সুসাংস্কৃতিক পৰিৱৰ্তন। কিন্তু আমি বিজ্ঞানীসকলে এয়া কেনেকৈ কৰিব লাগে বা কি পদ্ধতিৰে কৰিব পৰা যাব তাক জানিবৰ অপাৰগ হ'লোঁ। বিজ্ঞানীজনেহে কৈছে, মানে বিজ্ঞানীজনে আওপকীয়াকৈ এইদৰে ক'লে যে আধ্যাত্মিক আৰু সাংস্কৃতিক পৰিৱৰ্তন আনিব পৰা জোখাৰে বিজ্ঞানৰ কোনো পদ্ধতি বা কলা কৌশল নাই। অৰ্থাৎ আধ্যাত্মিক আৰু সাংস্কৃতিক পৰিৱৰ্তনৰ বাবে প্ৰয়োজনীয় মানুহৰ চিন্তন, মনন আৰু জিজ্ঞাসা আদিৰ দৰে প্ৰক্ৰিয়াবোৰত বিজ্ঞানৰ কোনো অৱদান নাই। আৰু তাৰ লগে লগে বিজ্ঞানীজনে ঘোষণা কৰিছে যে স্পিৰিচুৱেল এপ্ৰ'চ, মানে আধ্যাত্মিকতাৰ যোগেদিয়েই জলবায়ু পৰিৱৰ্তনৰ দৰে এই জ্বলন্ত ভয়াৱহ সমস্যাটোৰ একমাত্ৰ উপযুক্ত সমাধানৰ পথ উলিয়াব পৰা যাব। অৰ্থাৎ এই দৈত্যাকায় জলবায়ু পৰিৱৰ্তনক ৰোধিবৰ বাবে আমি মনুষ্য জাতি আধ্যাত্মিক হ'বই লাগিব। ই ধ্ৰুৱ। এতিয়া কথা হ'ল, স্পিৰিচুৱেল মানে আধ্যাত্মিকতা মানে আমি সৰ্বসাধাৰণতে কি বুজোঁ বা কি বুলি ভাবোঁ? অধ্যাত্ম বা আধ্যাত্মিকতাৰ সম্পৰ্কে আমাৰ ধাৰণা কি? এই আধ্যাত্মিক শব্দটো মানুহৰ অন্তৰ্জগতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এক ধাৰণা বা বিষয়। আৰু যিহেতু আপোনাৰ মোৰ ওপৰত আধ্যাত্মিকতা আৰোপণ কৰিবৰ বাবে বিজ্ঞানে কোনো বৈজ্ঞানিক কলা কৌশল নাই বুলি ঘোষণা কৰিছে, গতিকে বিভিন্নজনে বিভিন্ন সময়ত সুবিধাবাদী ধাৰণাৰে আধ্যাত্মিকতাৰ কিছুমান মন পচন্দ বৰ্ণনা কৰিবৰ বাবে প্ৰয়াস কৰি আহিছে। আৰু আমি
অল্পমতীসকলে আধ্যাত্মিকতাৰ গুঢ়াৰ্থৰ পৰা বঞ্চিত হৈছোঁ। সেয়ে আধ্যাত্মিকতাক আমি খন্তেকীয়া মানসিক শান্তিৰ এক ড'জ মানে এক খোৰাক বুলি ভাবিব ধৰিলোঁ। আৰু আধ্যাত্মিকতাৰ সম্পৰ্কে জনমানসত বৰ এক পাতলীয়া বা ধূসৰ ধাৰণাই স্থান পালে। কাৰণ বহু ক্ষেত্ৰত আধ্যাত্মিক ব্যক্তি মানে আমি তেল আৰু নিমখবিহীন এখন জাতিলাওৰ আঞ্জা বুলি ভাবোঁ। মই নিজে সন্মুখীন হোৱা এক পৰিঘটনাৰ উদাহৰণ দিব বিচাৰিছোঁ। যোৱা শাওণ মাহৰ প্ৰখৰ ৰ'দত 2 এগোচা মৰি যোৱা ৰোৱা সাজি আছিলোঁ মই নিজেই। ৰ'দৰ তাপত তললৈ মূৰ কৰি ৰোৱা গোঁজ দি আছোঁ। হঠাতে এজনে মাত লগালে, আহকৈ মাছ ধৰোগৈ। কিয় ইমান ৰ'দত কষ্ট কৰি আছে? উত্তৰত মই ক'লোঁ, সেইটোহে মই নকৰোঁ বোপা। প্ৰত্যুত্তৰত তেওঁ ক'লে, আপুনি আকৌ হৰিনামত ধৰিলে নহয়। তেওঁক পুনৰ উত্তৰ দিয়াৰ উপায় নাইকিয়া হ'ল আৰু অনুভৱো নকৰিলোঁ। মই বুজি পাবলৈ বাকী নাথাকিল আৰু মানে মই জাতিলাওৰ নিমখবিহীন আঞ্জা এই ধাৰণা। অন্যহাতে কিছু লোকে ভাবে আধ্যাত্মিক হ'লে ঘৰ সংসাৰ এৰাহেন হ'ব লাগিব, টকা পইচাৰ প্ৰতি অৱহেলাৰ ভাৱ আহিব, গতিকে আধ্যাত্মিকতা নচলিব, ইয়াৰ পৰা আঁতৰ হোৱাই ভাল, এই ধাৰণা তেওঁলোকৰ। অন্য কিছু লোকৰ ধাৰণা হ'ল আধ্যাত্মিক হোৱা মানে ধূপ চাকি জ্বলাই নাম গুণ লোৱাৰ এক প্ৰক্ৰিয়া। ব্ৰহ্ম মুহূৰ্ততে উঠি গা পা ধুই সভক্তিৰে ঈশ্বৰ চিন্তা কৰাটোৱেই আধ্যাত্মিক হোৱাৰ লক্ষণ, বা পুৱা গধূলি গা পা ধুই ধূপ চাকি জ্বলাই পূৰ্ণ ভক্তিভাৱেৰে এটি প্ৰাৰ্থনা গাই সুমংগল কামনা কৰাই আধ্যাত্মিকতা। আৰু কোনো লোকে ভাবে কিছু সংখ্যক বচা বচা মানুহৰ বাবেহে আধ্যাত্মিকতাৰ প্ৰয়োজন আছে। যেনে ধৰক সংসাৰ বান্ধোনৰ পৰা আঁতৰি যোৱা, কোনো এক স্থানত সাধনাত ব্যস্ত হোৱাসকল, বা আমাৰ সমাজৰ বৈষ্ণৱ প্ৰাণ ভকতসকল। আৰু কোনো লোকে কয় বৃদ্ধ বা চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা সকলেহে ভক্তিৰ বাবে বয়সৰ ফালৰ পৰা যোগ্য বিবেচিত হয়, অৰ্থাৎ আধ্যাত্মিকতাৰ বাবে উপযুক্ত ব্যক্তি হৈ পৰে। এক ডাঙৰ প্ৰশ্ন উদয় হয়, হে মোৰ আদৰৰ স্নেহৰ শ্ৰোতা দৰ্শক মণ্ডলী সমূহ ৰাইজ, হয়নে বাৰু এই কথাবোৰ শুদ্ধনে বাৰু এই কথাবোৰ? অৰ্থাৎ জনমানসত প্ৰচলিত হৈ থকা আধ্যাত্মিকতাৰ যিকেইটা ধাৰণা উনুকিয়াই দিয়া হ'ল, এয়া শুদ্ধনে? আপোনালোকৰ বিচাৰৰ বাবে বা চিন্তনৰ বাবে এৰি থলো প্ৰশ্ন। আধ্যাত্মিক হ'বৰ বাবে বলৰ প্ৰয়োজন হয়, বল মানে আত্মবল। সুস্থ এক শৰীৰতহে আত্মবল সঞ্চাৰিত হয়। ৰোগীয়া বা দুৰ্বল দেহত আত্মবল প্ৰকাশ ঘটিব নোৱাৰে। আত্মবল মানে শাৰীৰিক শক্তিৰো ঊৰ্ধত আপোনাৰ বোধ শক্তি, চেতনা শক্তি আৰু জ্ঞানক ইয়াত ইংগিত কৰিব বিচৰা হৈছে। এয়া মোৰ ভাষ্য নহয়। উপনিষদৰ অন্যতম প্ৰধান মুণ্ডক উপনিষদৰ মতামত এইয়া। এই উপনিষদৰ 3য় মুণ্ডক 2য় খণ্ডৰ 4 নং শ্লোকত আছে। সংস্কৃত ভাষাৰ শ্লোকটিয়ে এনেদৰে কয়, নাইমাত্মা বলহীনে লভ্য, মানে চমুকৈ বলহীনতাই অধ্যাত্ম অৰ্থাৎ আত্মা লভিব নোৱাৰে। আধ্যাত্মিকতাৰ একেবাৰে সৰলীকৃত অৰ্থ কৰিব পাৰি এনেদৰে, এক সঠিক উদ্দেশ্যৰে, এক উচিত শৈলীৰে, এক উচিত সৰল জীৱন কটাই যোৱা বা ব্যতীত কৰা। মানে অতি চমুকৈ এনেদৰে ক'ব পাৰি যে এক উচিত সৰল জীৱন কটাই যোৱা বা ব্যতীত কৰা, মানে অতি চমুকৈ এনেদৰে ক'ব পাৰি এক উচিত সৰল জীৱন যাপন কৰা। প্ৰকৃততে মানৱ জীৱন সঁচাই সৰলেই, কিন্তু আমি নিজকে অপূৰ্ণ বুলি জ্ঞান কৰি পূৰ্ণ হোৱাৰ তীব্ৰ কামনাৰে নিজৰ জীৱনটোক বহিৰ্জগতৰ জটিলতাৰ মাজলৈ প্ৰক্ষেপিত কৰিছোঁ। এয়া আমাৰ ধূৰ্তালি। আধ্যাত্মিকতাই আমাৰ জীৱনলৈ পোহৰ বিলাই দিয়ে, যি পোহৰৰ জৰিয়তে আমাৰ জীৱনটো এক
অৰ্থহীন দিশত আগুৱাই নিব পৰা যায় আৰু নিজেই বাস কৰা জগতখনিক পৰিষ্কাৰভাৱে নিস্বাৰ্থভাৱে দেখি পাব পৰা যায়। আধ্যাত্মিকতাই এই ধৰণেই মানুহক সুন্দৰ আৰু সঠিক পথৰে জীৱন সম্পাদন কৰাত সহায় কৰে। অৱশ্যে আমি ব্যক্তিগতভাৱে নিজৰ জীৱনত এনে হোৱাটো বিচাৰিবও লাগিব। মানে one has to be very choosy about the right company and the right choice. Purpose of life is reduction but not addition. এয়াই আমাৰ উদ্দেশ্য হোৱা উচিত। এই লক্ষ্য ৰাখিয়েই জীৱন জীয়াব বিচাৰোঁ। এয়াত মোৰ একমাত্ৰ ব্যক্তিগত লাভালাভৰ উদ্দেশ্য জড়িত নহয়। এক সামূহিক উচ্চতম পৰ্যায়ৰ প্ৰগতিৰ বাবে জনজাগৰণৰ প্ৰচেষ্টা মাথোন। এয়া এক বোধকৰ্ম যাৰ দ্বাৰা আমাৰ প্ৰত্যেকৰে অন্তৰ্জগতৰ সংশোধন ঘটাই আমাৰ বৰ্তমানৰ সমস্যাৰাজিৰ সমাধান কৰাৰ এক সুপথ পোৱাৰ প্ৰয়াস কৰা হৈছে। সদৌ ক'ব লগাখিনি ইমানতে সামৰি আজিলৈ ঘোষণা সমাপ্ত কৰিছোঁ। সকলোলৈকে ধন্যবাদ।